মই জন্মনিয়ে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আহকচোন আজি আমাৰ কঠীয়ানিখন লৈ যাওঁ বলক। কিছু মুহূৰ্ত আপোনালোকৰ সৈতে ভাগ বতৰা কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি একেলগে কঠীয়ানিলৈ যাওঁ। কঠীয়াবোৰ পথাৰলৈ নিবৰ বাবে ভেড়া হিচাপে বান্ধি থোৱা হৈছে। বতাহত কঠীয়াবোৰ সুন্দৰকৈ হালি জালি আছে। পৰিৱেশটো ইমান সুন্দৰ লাগিছে। চবফালে সেউজীয়া পৰিৱেশ। এয়া এইফালে আমাৰ কঠীয়া তুলি থকা হৈছে। এইকেইটা দিন সকলোৱে ব্যস্ততাপূৰ্ণৰে পাৰ কৰিব লগা হয়। প্ৰতিটো দিন চহা কৃষক পৰিয়ালৰ প্ৰতিজন লোকেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত হৈ পৰে খেতি পথাৰত। এজন কৃষকে এতিয়া সপোন ৰচিছে। তেওঁলোকৰ সপোন সেউজীয়াবোৰ লহপহকৈ বাঢ়ি সংগীতেৰে উপচি আহিব। See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and on আপোনালোকৰ সৈতে একেলগে কঠীয়া পাৰিলোঁ যেতিয়া কঠীয়া তোলাটোনো আপোনালোকক কিয় নেদেখাওঁ, সেয়ে আপোনালোকক কিছু মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুনসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যেন। বৰ্তমানলৈকে আপোনালোকৰ পৰা বহুত সঁহাৰি পাইছোঁ। আগলৈও এনেদৰে সঁহাৰি পাম বুলি আশা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ থাকিল।